দেৱযানী, তুমি এগৰাকী ভাল টিচাৰেই নহয়, এগৰাকী ভাল মনৰ ছোৱালী। এইকেইদিনতে আমি সকলোৱে বুজি পালোঁ। তোমাৰ ওপৰত আমাৰ বিশ্বাস আছে। তুমি জয়ী হোৱা, আমাৰ সকলোৰে এয়াই আশা। ধন্যবাদ বাইদেউ। এতিয়াও ভালেখিনি পইচাই কম হৈ আছে, আৰুতো এতিয়া পইচা অহাৰ কোনো ৰাস্তাও নাই। কিবা এটা কৰি ছাৰক বুজাব লাগিব। ওকে ওকে, কাইলৈ পৌঁছি যাব। ঠিক আছে ভনী, এই উকিল বাবুৰ এই এক্সিডেণ্ট নেকি, সেইজনীয়ে ফোন কৰিছে। নহয় বাইদেউ, এছিষ্টেণ্ট। আপোনাক ৰেখাই ফোন কৰিছিল নেকি? লেখা নে ৰেখা কিবা এটা ক'লে আৰু। কালিলৈ মাতিছে, পৰহিলৈ বোলে কেছৰ ডেট। কি পৰহিলৈ? তুমি কৈছা যেতিয়া মই বিশ্বাস কৰিছোঁ। কালিৰ ভিতৰত বাকীখিনি এনি হাও তুমি কৰি দিব লাগিব। মই সম্পূৰ্ণ চেষ্টা কৰিম ছাৰ। চেষ্টা নহয়, একদম ফুল এণ্ড ফাইনেল কৰি দিব লাগিব। বাকী তুমি ৰিজাল্টৰ টেনশ্যন নল'বা। তোৰ অৰ্ণৱ দাক জেলৰ পৰা উলিয়াই আনিবৰ বাবে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। মোৰ চেনেল আৰু এই ধাৰাবাহিকখন পিংকিজ ক্ৰিয়েশ্যন, ৰিংকুজ ক্ৰিয়েশ্যন, ইউকে ক্ৰিয়েশ্যন, অলপ বেলেগ চেনেলসমূহত আপোনালোকে চাব পাৰিব। প্লিজ এই চেনেলসমূহ ছাবস্ক্ৰাইব কৰি ল'ব। পৰহিলৈ বোলে কেছৰ ডেট। কি পৰহিলৈ? তাৰমানে পৰহিলৈ অৰ্ণৱ দা? কচম, স্বপ্না পিছত দেখিবি। এতিয়া বেলেগ মাৰ। কাইলৈ মুঠতে আমি একদম অল ক্লিয়াৰ কৰিব লাগিব, বুজিছতো? বুজিছোঁ, কিন্তু কাইলৈ এতিয়াও সম্পূৰ্ণ যোগাৰ হোৱাই নাই। তথাপিও মই কিবা এটা মিলাম ৰ'ব। কিবা এটা কৰি মিলাবি মানে কি ৰকম মিলাবি? হাততো একদম টাইমে নাই। জানো, হাতত সময়ে নাই, তথাপিও কিবা এটা কৰিম। আজিতো বহু কেইদিনেই হ'ল। হ'ব বাৰু, তুমি কৈছা যেতিয়া মই বিশ্বাস কৰিছোঁ। কালিৰ ভিতৰত বাকীখিনি এনি হাও তুমি কৰি দিব লাগিব। মই সম্পূৰ্ণ চেষ্টা কৰিম ছাৰ। চেষ্টা নহয়, একদম ফুল এণ্ড ফাইনেল কৰি দিব লাগিব। বাকী তুমি ৰিজাল্টৰ টেনশ্যন নল'বা। পৰহি তুমি টাইমত আহি যাবা, মই এতিয়া গৈ থাকোঁ। আৰু বাকীখিনি তোমাক লেখাই বুজাই দিম। হ'ব ছাৰ। ছাৰ, A4 চাইজৰ পেপাৰ লাগিব, অফিচত শেষ হৈছে। এইটো লোৱা, 50 টকা খুচুৰা নাই, বাকীটো তুমি মিলাই দিবা। ছাৰ 50 টকা নহয়, 100 টকা লাগিব। 300 টকা হ'ল। 300 টকা? 50 টকা আৰু দাম বাঢ়িলে। শুনিলেতো, মই এনেই কৈ নাথাকোঁ। অৱস্থা একেবাৰেই বেয়া। আমদানি ইমান, খৰচা ইমান। 100 টকাটো তুমি মিলাই দিবা। মই কাইলৈ দি দিম। মই আহোঁ। কাইলৈ তুমিও দিবা। বাইদেউ, আপোনাৰতো ছাৰৰ লগত কাম কৰা বহু বছৰ হ'ল। মোৰ কেছটো কি হ'ব?
বেল পাবনে তেখেতে? ছাৰে হাতত কেছটো লৈছে যেতিয়া বেল পাবই পাব। তুমি ইমান টেনশ্যন নল'বা, বাকী মই আছোঁ তোমাৰ লগত। ধন্যবাদ। কোন আৰু কি লাগে? কি লাগে মানে দেৱযানী লাগিছে। দেৱযানী ইয়াতে নাথাকে জানো? একচুৱেলি তাই মোক ইয়াৰে এড্ৰেছটো দিলে। মা কচম, মই তোক ধৰিব পাৰি গ'লো। তই অৰ্ণৱৰ ভাই নহয় জানো? অভি। হয়। দেৱযানীয়ে মোক চব কোচ কৈছে। মই আকৌ তই এই কোনোবা গুণ্ডা টাইপ মানুহ বুলিয়ে ভাবিছিলোঁ। কিয় মোক দেখাত গুণ্ডা গুণ্ডা লাগে নেকি? হেই না না, আঞ্জান মানুহ যে দেৱযানীৰ কথা ক'বলৈ ডৰ লাগে। কিন্তু তাইতো এতিয়া ঘৰত নাই, কামত গ'ল। তাই কাম কৰে নেকি? কামটো কৰিবই লাগিব। মাষ্টৰনী এতিয়া তাই। পেটৰ বাবে, তোৰ অৰ্ণৱ দাক জেলৰ পৰা উলিয়াই আনিবৰ বাবে তাই বহুত মেহনত কৰি আছে। আৰু তহঁতেতো চবে তাক টাটা বাই বাই কৰি দিলি। বহুত বেয়া কাম কৰিছ কিন্তু তহঁতে। নহয়, আচলতে হ'ব, মই চব গম পাইছোঁ। এই তাইৰ বস্তুকেইটা আনিছ? তাই মোক কৈছিল তই দিব আহিবি বুলি। এইকেইটা মা কচম, তাইৰ মা বাবাৰ বিনা বহুত দুখত আছিল। আজি তাই বহুত খুচি পাব। তই এইকেইটা দি বহুত ভাল কাম কৰিলি। তাইৰ হৈ মই তোক দিলছে শুক্ৰিয়া কৈছোঁ। দেৱো ভাল আছিল আৰু সদায় ভাল। তোমাৰ কোন মানুহ ভাল কোন মানুহ বেয়া মই ভালকে জানো। আজি তোৰ মা বাবাৰ লগত পুনৰ মিলন হৈছে। এইটোতো খুচিৰ কথাহে। তই তোৰ মাৰ ফটোখন বিয়াৰছে ক'ৰবাত ৰাখ। তাতে সদায় তই দিন ৰাত চাকি জ্বলাই সেৱা কৰিবি। এই কথাখিনি ঘৰলৈ আহ, তাৰপিছত পাতিম। মা, অভিৰাই ফোন কৰিছিলে। দেৱুক লগ পালেনে? আৰু দেৱুৰ বস্তুকেইটা ঘূৰাই দিলে ন? দিলে। দেৱু চাগে আজি পুৰা খুচ। সি দেৱযানীক লগ নাপালে নহয়, বেলেগ মানুহ এগৰাকী হাততহে দি থৈ আহিলে। কাৰ হাতত? সেইবোৰ মই একো সোধা নাই। বস্তুকেইটা দিয়াটো মোৰ দায়িত্ব আছিল আৰু মই সেই দায়িত্ব পালন কৰিলোঁ। আৰু ইয়াতে দেৱযানীৰ অধ্যায় সমাপ্ত। মানে চেছ? তোমালোকে চেছ কৰি থাকা, মই কিন্তু কেতিয়াও চেছ নকৰোঁ। দেৱু ভাল আছিল আৰু সদায় ভাল। তোমালোকৰ দেৱুক বেয়া পোৱা গেঙত মই নাই। কোন মানুহ ভাল কোন মানুহ বেয়া মই ভালকে জানো।
বৰষুণী এতিয়া তই ৰুণা ধনা বাদ দে আজি তোৰ মা বাবাৰ লগত পুনৰ মিলন হৈছে এইটোতো খুচিৰ কথাহে তই তোৰ মাৰ ফটোখন বিয়াৰ চে কৰবাত ৰাখ তাতে সদায় তই দিন ৰাত চাকি জ্বলাই সেৱা কৰিবি কিন্তু বাইদেউ ইয়াত ক'তনো ৰাখিম তোৰ যাহা খুচি তাতেই ৰাখ মোক সোধাৰ দৰকাৰ নাই এইটোতো এতিয়া তোৰো ঘৰ তই কিন্তু একদম তোৰ মাৰ ৰকম আছ এইটোৰ কথা মোক সকলোৱে কয় ময়ো বোলে মোৰ মাৰ ৰকমে আছিলো তোৰ হাতততো মাক মনত পেলাবলে ফটো এখন আছে মোৰতো সেইটোও নাই বহুত ইয়াদ আহে মাৰ সেইবাবেই মই মা কচমটো খাওঁ তেনেকৈ মই মোৰ মাক জিন্দা ৰাখিছোঁ তৰা ফুলা আকাশে